ইয়াৰলুং চাংপুৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে আইফিল টাৱাৰ বনাই থোৱা আছে আৰু এইবিলাক বিভিন্ন ধৰণৰ জুপুৰি বনাই থোৱা আছে, য'ত পিকনিক প্লেচৰ কাৰণে এটা উপযুক্ত পৰিৱেশ বনাই থোৱা আছে ব্ৰহ্মপুত্ৰৰ পাৰত। এইফালে বিভিন্নজনে বিভিন্ন পিকনিক প্লেচৰ কাৰণে আহি আজি ইয়াত উপস্থিত হৈছেহি। চাওক, এটা সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ পাৰৰ যি নৈসৰ্গিক পৰিৱেশ, তাক আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাত বিভিন্নজন মানুহৰ সমাৱেশ ঘটিছে। দূৰত থাকা এইফালে আহা, ভাঙিব আহিব, এইফালে আহা। ক'ত আহা আকৌ? ব্ৰহ্মপুত্ৰৰ মাজৰ যি পৰিৱেশ, সঁচাকৈ খুব আপ্লুত হোৱা পৰিৱেশ। চাওক, বিভিন্ন ধৰণেৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ তাৰ যি পৰিৱেশ। হৈছে ইয়াৰলুং চাংপো। ইয়াৰলুং চাংপোৰ যি দৃশ্য, সেইসমূহে সঁচাকৈ আপ্লুত কৰে। এবাৰ পাৰিলে আপোনালোকেও গৈ চাব।